আজি মই আলুৰ বল বনাইছোঁ আৰু জলকীয়াৰ পকৰি বনাইছোঁ। এই জলকীয়াটো পেটটো কাটি ভিতৰৰ গুটিখিনি ওলাই ল'লোঁ। তাৰপিছত বেচন গুলি বেচনেৰে তাক আৱৰাই লৈছোঁ। এয়া মই ভাজিম। তেলখিনি পকিলে আলুখিনি বইল কৰি নিমখ হালধি লগাই তাতে অকণমান মছলা দি বেচনৰ লগত বল বনাইছোঁ। বল বনাই তেলত ফ্ৰাই কৰিছোঁ। মাতিবে না এতিয়া মই উল্টাই দিছোঁ। এটা চাইড ৰঙা কৰি উল্টাই দিছোঁ। এই বতৰটা এতিয়া মোৰ আলু বলবিলাক ৰঙা হৈ গৈছে, হ'বলৈ আৰম্ভ কৰিছে। মই এটা এটাকৈ নমাই দিম।
এয়া হৈছে জলকীয়াৰ পকৰি। জলকীয়াটো কেঁচা জলকীয়া হয়, পেটটো কাটি গুটিবিলাক ওলাই বেচনৰ লগত জিৰা, ধনিয়া, জলকীয়া গুড়ি মিছাই ইয়াৰ পেটৰ ভিতৰত ভৰাই এতিয়া মই এই জলকীয়াটো পকৰি বনাইছোঁ। জলকীয়াটো কৰি আছে, এতিয়া জলকীয়াটো নমাই দিছোঁ। আলুৰ বল আৰু জলকীয়া পকৰি। তাৰপাছত মই এতিয়া বন্ধাকবি পকৰি বনাম। বন্ধাকবিখিনি বেচনৰ লগত জলকীয়া, নিমখ, পিঁয়াজ এইবোৰ দি মাখি লৈছোঁ।